এখন অদ্ভুত পাহাৰ ফটোখনত আপোনালোকে দেখিছে চাগে এটা আকাশৰ নিচিনা দেখাত তৰাৰ নিচিনা জিলিকি আছে কিন্তু সেইখন এখন সিটি হয় পাহাৰখনৰ নাম হ'ল গেন্টিং হাইলেণ্ড লিমগহ টং নামৰ এজন চাইনিজ বিলিয়নাৰে 1965 চনত সেই পাহাৰখন কিনিছিল পাহাৰখন কিনি কেনে তেখেতে তাত ৰিজৰ্ট বনাইছে থিম পাৰ্ক বনাইছে আৰু এখন ধুনীয়া কেচিনো বনাইছে মালয়েছিয়াত বেলেগ কোনো ঠাইত গেম্বলিং পাৰমিটেড নহয় except হেই পাহাৰখন আসৰিত কথাটো এটো যে এটো 6000 ফুট ওপৰত আৰু আমি ৰোপৱে থ্ৰুত গৈছিলো প্ৰায় যিখিনি টুৰিষ্ট যিখিনি যায় ৰোপৱে থ্ৰুতে যায় ম্যাক্সিমাম আৰু জায়গাটো বহুত ঠাণ্ডা হয় আৰু মালয়েছিয়াৰ টাউনখন গম পাই বহুতে গৰম আৰু আসৰিত লাগা আৰু এটা বিষয় কি যে মালয়েছিয়াৰ পৰা হাৰ্ডলি আমাক চাগে 45 মিনিটস মান লাগিছে সেই ঠাণ্ডা জায়গাটোত পাব কাৰণে আৰু মই ৰেডি গেন্টিং হাইলেণ্ডলৈ যাবলৈ আৰু আমি এনেকৈ ওয়েট কৰিব লগা হৈছে গন্ডলা ৰাইডটোৰ কাৰণে এতিয়া আমি 6000 ফিট ওপৰত উঠি গৈ আছো আসামে গিয়ে আছে এই পরিগল খুলি কি এ আমাদের ভিডিও সিন দিতে হবে এটা লোক একটা গ্যাপ আছে কিন্তু बताओ दिलाई नहीं सकता और ऊपर वहां जाना है किमान ऊपर जाओ जाए जाए कोट गोए सो कहां जाना है अरे बाबू तेरी बात ये बिड़ाएगा भाई आसमान के ऊपर वो कोहरा ही कोहरा भाई लैंड करा दे कर दो भाई लैंड करा दे 100-200 ज्यादा ले लो बजाओगे क्या ओपन वाला में ফাইনালি আমি ইয়াত আহি পালো 6000 ফুট ওপৰত গেন্টিং হাইলেণ্ড বোলা জেগাটোত আৰু এতিয়া আমাক লৈ গৈ আছে লাঞ্চ কৰাবৰ কাৰণে তাৰ পাছত আমাক কেইটামান এক্টিভিটিজ কৰাব আপোনালোকক দেখুৱাম সেইটো গন্ডলা ৰাইড দি আমি আহিছো দেখা পাইছে দুখন গৈ আছে দুখন আইনাবলৈ দেখিছো লগত কেনেকুৱা লাগিছিল আহি দেখাবলৈ চচোন ভৱিষ্যতটো দেখা পাই নেকি আসৰিত কথাটো এইটো যে ভয়ংকৰ ঠাণ্ডা লাগিছে ইয়াত আহি গম পোৱা নাছিলো নহলে সোয়েটাৰ লৈ আহিলো জন লগত কাৰণ মই টি-শাৰ্ট পিনি গুচি আহিলো আৰু এটা ভয়ংকৰ এক্সপেৰিয়েন্স কৰিলো এই 5D ৰাইডটো কৰি যিটোৰ নাম হ'ল ইন্ডিপেন্ডেন্স ডে ৰাইড এই কত গৈছিলে ওয়াশরুম গৈছো পেলাই থৈ গুচি গৈছো ভাই তই হাগিব গৈছিলি ইজ্জত কা তই হাগিব গৈছ আৰু তই কৈ দিছিলি সিআইডি Studying this living English to help us understand our enemy from the inside out, to learn how he thinks and how he sees the world. Next! Next! Come in next! what's going on It's happening again! I think the तुमको ऐसे लगे डर लगने से आग बंद सब के मैट्रिक एग्जाम और बोर्ड एग्जाम तो इमान टेंशन लोआ नासी Good news, recruits. Looks like you're taking the World War Express after all. The Star Towers. We are good to go. At the command center in Kuala Lumpur. Right in front of me. Man, our shields are being firing up his weapons. You'll never make it. We've got to reach the central core and destroy it. I can identify the target, but only you have the tech to take it out. Affirmative. That should solve the problem. Central core, dead ahead. That's it. Light it up. Resurrecting.
আমি কিছুমান ভয়ংকৰ এক্সপিৰিয়েঞ্চ কৰি আহিলোঁ মেক্সিমাম এক্টিভিটিছবিলাক ইয়াত চিনেমাবোৰৰ নাম হয় কাৰণ ইণ্ডিপেণ্ডেঞ্চ ৰাইডেও এটা চিনেমাৰে হয় তাৰপিছত এইটো নাইট এট দ্য মিউজিয়াম আৰু বিভিন্ন ধৰণৰ কিছুমান চিনেমাৰ নামহে এই ৰাইডত ভৰোৱা হৈছে একচুৱেলি মই কৈছিলোঁ বেয়া বস্তু আছে ইয়াত অকলে আহিব নোৱাৰি অকলে আহিলে দিগদাৰ মেৰা ভাই এই কৰিব লাগিব 3D Yes. हम जीत गया Congratulations! You are now official night guards at the museum. Woo! I won 46,000 ঠাণ্ডাটো বাৰু ইয়াতে আছেই কিন্তু লগতে এটা আৰ্টিফিচিয়েল নিয়ৰৰ সৃষ্টি কৰিছে এই জেগাডোখৰত मारा नसक 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 जल्दी 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 नसक Isn't safe anymore. Fellow survivors, friends, मैं ठीक है ধৰিছিলো we need আমি সেফ নহয় restaurants. Went to the theater, wasted time on the internet. যিহেতু ইয়াত মেক্সিমাম এক্টিভিটিছবিলাক মুভিৰ পৰা লোৱা হৈছে নহয় তো সেইকাৰণে মানে ষ্টাৰ্টিঙতে কিছুমান মুভিৰ ক্লিপ দেখাই দিয়ে Humans will be friends one day. Now, best you go. আৰু এনেকৈ আছিল আমাৰ দিনটো গেণ্টিং আইলেণ্ডত গোটেইকেইটা এক্টিভিটিছ মেক্সিমাম এক্টিভিটিছ কৰিবলৈ চেষ্টা কৰিলোঁ তাৰপিছত আমি নিজৰ নিজৰ গাড়ীত উঠি গ'লোঁ আৰু আমি আমাৰ নিজৰ হোটেলত আহি পাই গ'লোঁ আৰু এনেকৈ মোৰ দিনটো শেষ কৰিলোঁ আশা কৰোঁ সকলোৱে চাই ভাল পাইছে প্লিজ শ্বেয়াৰ লাইক এণ্ড ছাবস্ক্ৰাইব টু মাই চেনেল থেংক ইউ বাই বাই